নমস্কাৰ মই ৰক্তিম দাস লগিন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি ৰষ্টৰ ওপৰত মই দুই এষাৰমান তোমালোকক কথা ক'ম যে দুই এটা চেনেল অসমত এনেকুৱা ধৰণে ৰোষ্ট কৰি আছে। সিহঁতে নাজানে যে ৰোষ্ট কাক কয়। তাৰ ফলত কি হৈ আছে, এজন ল'ৰা বা ছোৱালীৰ লাইফক লৈ তেওঁলোকে খেলা খেলি আছে। সো মই ভিডিঅ'টো এই কাৰণে বনাইছো যে যিবিলাকে তেওঁলোকক চাই বা ডাঙৰ ডাঙৰ ৰষ্টাৰবোৰক চাই, তেওঁলোকে যিবিলাকে নতুন নতুন ইউটিউব চেনেল খুলিব বিচাৰি আছে, তেওঁলোকে জনাটো উচিত যে ৰোষ্ট কাক কয় আৰু ৰোষ্ট কিয় কৰা হয়। তো চোৱা, এজন ল'ৰা বা ছোৱালীৰ লাইফক লৈ যদি তোমালোকে খেলা কৰা, তেতিয়া তোমালোকৰ সেইটো হয়, তোমালোকে আজি ভিডিঅ' আপলোড কৰিলা, তোমালোকৰ ভিউৰ স্বাৰ্থত তোমালোকে ভিডিঅ' এটা আপলোড কৰিলা, তোমালোকে ভিউ পালা। তোমালোকে চোৱা, যিজনৰ ওপৰত তোমালোকে ভিডিঅ' এটা বনাইছা, মই ৰিচেণ্টলি কৈ আছোঁ যে এই দুটা ছোৱালী যিদৰে ভাইৰেল হৈছে সিহঁতৰ ওপৰতে কথাটো কৈছোঁ যে সিহঁতৰ ওপৰত তোমালোকে ভিডিঅ'টো বনাই দিলা, গতিকে উইদাউট পাৰ্মিশ্যন তোমালোকে সিহঁতৰ ওপৰত ভিডিঅ' বনাইছা। আৰু মই এনেকুৱা খবৰ পাইছোঁ যে তোমালোকে যি দুই তিনিটা ৰোষ্টাৰ আছে অসমত, সিহঁতে কি কৰে, ভিডিঅ' এটা বনাই দিয়াৰ পিছত যেতিয়া সেইটো ভিডিঅ' ভাইৰেল হৈ যাব, তেতিয়া সেই ভিডিঅ'টো যদি ডিলিট কৰিব দিয়া হয়, তেতিয়া সিহঁতে পইচাৰ দাবী কৰে। এইটো চিৰিয়াছলি ভাবিব লাগিব, কিয়নো এইটো এটা লাইফ, ল'ৰা বা ছোৱালী এজনৰ লাইফৰ লগত খেলা কৰি আছে সিহঁতে। তোমালোকে চোৱা যে ডাঙৰ ডাঙৰ যিবোৰ ৰোষ্টাৰ আছে, কেৰিমিনাটিয়ে ধৰা, তোমালোকে কেৰিমিনাটিয়ে যেতিয়াই তোমালোকৰ ভিডিঅ' বনায়, যাৰ ওপৰত ভিডিঅ' ৰোষ্ট কৰে, সিহঁতৰ পাৰ্মিশ্যন লৈ ইমান ডাঙৰ এটা ইউটিউবাৰে উইদাউট পাৰ্মিশ্যন কেতিয়াও কেৰিমিনাটিয়ে ভিডিঅ' আপলোড নকৰে। পাৰ্মিশ্যন লৈ কিনে তেওঁলোকে ভিডিঅ' বনায়। আৰু আমাৰ অসমত কি হৈ আছে, উইদাউট পাৰ্মিশ্যন কাৰোবাৰ ওপৰত তোমালোকে ৰোষ্ট কৰি দিয়া। তোমালোকে ৰোষ্ট কৰিছা ঠিকে আছে, কিন্তু কাৰোবাৰ লাইফৰ ওপৰত খেলা কৰাটো এইটো উচিত নহয়। আৰু কেনেকুৱা এটা আইন কৰি দিব লাগে যে উইদাউট পাৰ্মিশ্যন কেতিয়াও কাৰোবাৰ লাইফৰ ওপৰত ৰোষ্ট কৰিব নালাগে। যদি পাৰ্মিশ্যন নোলোৱাকৈ কাৰোবাৰ ওপৰত ৰোষ্ট কৰে, তেতিয়াহ'লে তেওঁলোকে পুলিচৰ ওপৰত নিশ্চয় যাব পাৰে, FIR দি থৈ আহিব পাৰে। কাৰণ এইটো এটা ক'তো লিখা নাই যে উইদাউট পাৰ্মিশ্যন কাৰোবাৰ ওপৰত ভিডিঅ' বনাই দিব, কিবা কৰি দিব। সেইটো কোনেও কৰিব নোৱাৰে। চ' মই এইটোৱে ক'বলৈ গৈছোঁ যে যেতিয়া তোমালোকে ৰোষ্ট কৰিছা ঠিকে আছে, তোমালোকে সস্তীয়া ভিউৰ কাৰণে তোমালোকে উইদাউট পাৰ্মিশ্যন তোমালোকে ৰোষ্ট কৰিছা, কিন্তু যাৰ ওপৰত ৰোষ্ট কৰিছা, ধৰা তোমালোকে এজন ছোৱালীৰ ওপৰত ৰোষ্ট কৰিলা বা ল'ৰাৰ ওপৰত ৰোষ্ট কৰিলা, যেতিয়া সেই ল'ৰা বা ছোৱালীৰ ওপৰত তোমালোকে ৰোষ্ট কৰিবা, তোমালোকে সেই ল'ৰা বা ছোৱালীজনে যদি ভিডিঅ'টো ভাইৰেল হৈ যায় ন, এইবিলাক ভিডিঅ' মানুহে চাই আৰু বেছি ভাল পায়। বেলেগৰ বেয়াটো চাই মানুহে এনেও বেছি ভাল পায়। গতিকে তেওঁলোকৰ মানসিকভাৱে তেওঁলোকে কিমান দুৰ্বল হৈ যাব যদি তেওঁলোকে গম পায় যে মোৰ ভিডিঅ' এনেধৰণে ইউটিউবত ভাইৰেল হৈছে। তেওঁলোকে নকৰিবলগীয়া কামবোৰ তেওঁলোকে তেতিয়া কৰিব, ছুইচাইড এইবিলাক সৰু কথা হৈ যাব তেতিয়া তেওঁলোকৰ কাৰণে, কৰি দিব পাৰে। চ' আজিকালিৰ যুগটো এনেকুৱাই হৈছে যে ধৰা কাৰোবাৰ ইগত বা কাৰোবাৰ কথা বেয়াকৈ ক'লেও মানুহৰ পটককৈ খং উঠি আহে। গতিকে তোমালোকে ভাবি চোৱা, গতিকে ৰোষ্ট কৰিব লাগে, মই এইটো নকওঁ যে ৰোষ্ট কৰিব নালাগে, কিন্তু পাৰ্মিশ্যন লৈ কিনে তোমালোকে ৰোষ্ট কৰিব লাগে। ডাঙৰ ডাঙৰ ইউটিউবাৰে পাৰ্মিশ্যন লৈ কিনে ৰোষ্ট কৰে, আৰু তোমালোকে উইদাউট পাৰ্মিশ্যন ল'ৰা বা ছোৱালীৰ লাইফৰ ওপৰত তোমালোকে খেলা খেলি আছা। চ' যোনে এই ভিডিঅ'টো চাই আছা, মই সকলোকে কৈছোঁ যে এনেধৰণৰ যদি ৰোষ্ট ভিডিঅ' আৰু বনায়, তেতিয়াহ'লে তেওঁলোকক অকল জেলে নহয়, উইদাউট পাৰ্মিশ্যন যদি ৰোষ্ট কৰে, তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। তোমালোকে যোনে এই ভিডিঅ'টো চাই আছা, তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা, যাতে সকলোৱে গম পায় যে ৰোষ্টৰ নামত খেলা হৈ আছে, যে উইদাউট পাৰ্মিশ্যন কাৰোবাৰ ওপৰত ৰোষ্ট কৰি দিব, আৰু তেওঁলোকেতো ছুইচাইড বা কিবা এটা একশ্যন লৈ ল'ব ন। গতিকে মই হাতযোৰ কৰি কৈছোঁ যে কাৰোবাৰ ওপৰত খেলাৰ আগতে তেওঁলোকৰ পাৰ্মিশ্যন লৈ লোৱা, তাৰপিছত তোমালোকে ভিডিঅ' বনাব পাৰা, একো নাই। গতিকে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সকলোৱে গম পায়, আৰু তোমালোকে ভিডিঅ'টো লাইক কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা, কাৰণ মই ৰেগুলাৰ নতুন ইনফৰমেশ্যন ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। ধন্যবাদ।